हेलो एभ्रिवान কি খবৰ ভালনে সকলোৰে আশা কৰো সকলো ভালে আছে মই ৰিন্তি আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলে আৰু আজি মই বনাবলৈ গৈ আছো জালি পাপৰ আৰু কিছুমান ঠাইত জালি পাপৰক জেং পাপৰ বুলিও কয় আৰু এই জালি পাপৰ কাৰ ফেভৰেট বাৰু মোৰটো বহুত ফেভৰেট হয় তেনেহলে আৰু বেছি কথা নকয় আৰু বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু জালি পাপৰ বনাবলৈ মই ইমান সহজ বুলি নাভাবো মই বহুত চেষ্টা কৰিহে পাৰিছো মানে মোৰ কাৰণে বহুত টান বুলি ভাবো মই কিছুমানৰ কাৰণে হয়তো বহুত সহজো হ'ব পাৰে আৰু জালি পাপৰ বনাবলৈ মই লৈছো কোমল চাউল আৰু পোন প্ৰথমতে মই নিমখ দিছো কোমল চাউলত আৰু শুকানে মই নিমখখিনি সানি লম আৰু এতিয়া অলপ পানী দি মই চাউলখিনি মিক্স কৰি আছো আৰু এবাৰতে ভুলটো পানী গুটেখিনি নিদিব হয়তো পানীৰ পৰিমাণটো বেছি হৈ যাব পাৰে আৰু পানীৰ পৰিমাণটো বেছি হৈ গলে পাপৰটো বনাবলৈ অসুবিধা হয় এতিয়া মই অকমান ৰিফাইন তেল ব্যৱহাৰ কৰিম আৰু এটা গুটেখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু মিক্স কৰা হোৱাৰ পিছত মই 2 ঘণ্টামান এনেকৈ ঢাকনি মাৰি থৈ দিম প্ৰায় 2 ঘণ্টামান হোৱাৰ পিছত মই এটা পলিথিন লৈছো পলিথিনত অলপ বেটাৰ সোমাই লৈছো আৰু মই ইয়েলো কালাৰ ফুড কালাৰ ইউজ কৰিছো আৰু এতিয়া মই যেটো পলিথিন ব্যৱহাৰ কৰিছিলো তাতে মই এটা সৰু ফুটা কৰিছো বেছি ডাঙৰকৈ ফুটাটো নকৰিব তাৰ পিছত এনে ধৰণে বনাই যাব পলিথিন নহলে হাতেৰে বনাব পাৰি কিন্তু হাতেৰে বনালে হয়তো অলপ লেতেৰা হোৱাটো চান্স বেছি থাকে সেইকাৰণে মই পলিথিনটো ব্যৱহাৰ কৰিছো ফাইনালি মোৰ জালি পাপৰ বনোৱা হৈ গল আৰু আপোনালোকে যে ৰংচঙিয়া দেখিছে হেতু মই ফুড কালাৰ ব্যৱহাৰ কৰিছো অৰেঞ্জ কালাৰ আৰু ইয়েলো কালাৰ আৰু এটা খাব পৰা হোৱা নাই দুদিনমান মই ৰদত দিম তাৰ পিছত খাব পৰা হৈ যাব দুদিন ৰদত দিয়াৰ পিছত বজাৰত বহুত ধৰণৰ পাপৰ পোৱা যায় কিন্তু নিজৰ হাতেৰে বনাই আনক খোৱাৰ মজাটোৱে বেলেগ নহয়নে বাৰু এই পাপৰটো সৰু ল'ৰা-ছোৱালীয়ে খাই বহুত ভাল পায় আমাৰ জিয়াইটো বহুত ভাল পায় জিয়াৰ লগতে আমাৰ ঘৰৰ সকলোৱে ভাল পায় আৰু ময়ো ভাল পাওঁ আপোনালোকক মই ভালদৰে বুজাব পাৰিছো নে মই নেজানো মই যিমানখিনি পাৰো মই চেষ্টা কৰিছো আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিও চাই থাকিব বিচাৰে পেজটো ফলো কৰি থব আৰু যদি ইউটিউবৰ পৰা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব তেনেহলে আজিৰ ভিডিওটো ইয়াতে এন্ড কৰিলো বাই বাই